Hi guys, welcome back to my YouTube channel JUNAKI Vlogs. Guys, আজি 2-3 দিন ধৰি ব্লগ দিয়া নহল তো গাইজ তাৰ বাবে মই দুঃখিত আৰু গাইজ আপোনালোকে জানে মই কি কৰোঁ তো গাইজ এইকেইদিন বহুত ব্যস্ততাৰ মাজত আছিলোঁ তো সেইকাৰণে ব্লগ দিব পৰা নাই তো গাইজ আজি খুবকে এজাগাত আহিলোঁ তো গাইজ যোৱা ৰাতি গোটেই ৰাতিটো গাড়ীত আছিলোঁ তো আজি 17 তাৰিখ আজি পুৱাই তিনচুকীয়ালৈ আহি পাই গ'লোঁ তো গাইজ তিনচুকীয়াবাসীৰ পৰা যিহেতু চাই আছে সিহঁতে কমেণ্ট কৰক আৰু কমেণ্টত লিখি দিয়ক ক'ৰ পৰা চাই আছে তিনচুকীয়াত তো গাইজ আপোনালোকে জানে মই কি কৰোঁ আৰু যদি নাজানে মই এবাৰ দেখাই আছোঁ আপোনালোকক তো গাইজ এই দেখা পাইছে পাইলিং লগাই থৈ দিছে তো মই টিঙৰ কাম কৰোঁ আপোনালোকে জানে আগৰ ব্লগবোৰত দেখাইছিলোঁ তো আৰু যদি চাৱা নাই মোৰ চেনেলত ভিজিট কৰি চেক আউট কৰক আগতো দেখাইছিলোঁ তো এইটোৱে কাম তো এইখিনি কাম আছে আৰু সেইফালে অলপ আছে তো অহাকালি ব্লগলৈ সব দেখাম আপোনালোকক তো গাইজ এতিয়া যাই আছোঁ আমি তিনচুকীয়া টাউনলৈ তো তিনচুকীয়া টাউনলৈ যাই আছোঁ এতিয়া যাই পেলাই তিনচুকীয়া টাউনখন দেখাওঁ আপোনালোকক আৰু ময়ো তিনচুকীয়ালৈ নতুন আহিছোঁ তো তিনচুকীয়াখন টাউনখন ময়ো ঘূৰোঁ এবাৰ ময়ো চাওঁ আপোনালোকক দেখাওঁ আপোনালোকৰ সৰু ভাইটি বুলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিয়ক আপোনালোকৰ কাৰণে মই ধুনীয়া ভিডিঅ' লৈ আহিম আৰু গাইজ মই ডেইলি ব্লগ বনাওঁ কিন্তু এইকেইদিন মই একেবাৰে সময় পোৱা নাই বহুত ব্যস্ততাৰ মাজত আছিলোঁ তো গাইজ আজিৰ পৰা ডেইলি ব্লগ আহিব তো গাইজ আপোনালোকে মৰম আশীৰ্বাদ দিব আপোনালোকৰ মৰম আশীৰ্বাদত যাতে ময়ো বেলেগৰ দৰে আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰোঁ আৰু তাৰে আশাবাদী তো গাইজ ভিডিঅ'টো শেষলৈ চাই থাকক তো গাইজ এতিয়া আমি খোজকাঢ়ি যাই আছোঁ তো কোম্পানী এইটো আপোনাৰ তিনিচুকীয়া মাকুম আলু গুদাম তো ইয়াতে আলু খালি হেৰি কৰে আপোনাৰ তো আপোনালোকক কালি অলপ দেখাম দিয়ক আজি আৰু নেদেখাওঁ আজি এতিয়া টাউনলৈ যাই আছোঁ তো তথাপিও অলপ দেখাই আছোঁ সেই বাৰান্দাত আলুবোৰ হেৰি কৰি আছে তো ভিডিঅ'টো চাই থাকক শেষলৈ তো গাইজ আহি পিলপিলিত উঠিলোঁ উঠি পেলাই এতিয়া আমি মাকুম কলেজৰ ওচৰত যাই আছোঁ তাৰ পৰা যাই পেলাই ৰেল লাইনটো ক্ৰছ কৰি আকৌ ডাইৰেক্ট তিনিচুকীয়ালৈ যাবৰ কাৰণে টেম্পুত উঠিম তো গাইজ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু আপোনালোকক দেখাই আছোঁ গাইজ পিলপিলিৰ পৰা নামি আকৌ টেম্পুলৈ উঠিলোঁ তো গাইজ এতিয়া টেম্পু দি ডাইৰেক্ট তিনিচুকীয়া টাউনলৈ যাই আছোঁ তো টাউনত যাই পেলাই ডাইৰেক্ট আপোনালোকৰ লগ পাই আছোঁ তো গাইজ ভিডিঅ'টো পূৰা চাব গোটেই আহি তিনিচুকীয়া টাউনখন পাই গ'লোঁ তো গাইজ তিনিচুকীয়া টাউনখন এনে বহুত ভালে লাগিছে তো গাইজ মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ তো গাইজ সেইকাৰণে ভাবিলোঁ তিনিচুকীয়া টাউনখন চাই আহোঁ আৰু গাইজ তিনিচুকীয়া টাউনখন এটাই বস্তু হেৰি লাগিছে মানে আমাৰ গুৱাহাটী চিটিতকৈও মানে বহুত বেছি ট্ৰেফিক ইয়াতে আপোনালোকে দেখাই পাইছে আমাৰ টেম্পুৰ আগত গাড়ীবোৰ ৰখাই আছে তো অলপো ইফাল জেগা নাই বহুত ট্ৰেফিক হয় তো গাইজ কেমেৰাত ভালদৰে দেখা পোৱা নাই কিন্তু মই ওপৰেদি চাই আছোঁ বহুত ট্ৰেফিক হৈছে তো গাইজ এতিয়া টাউনলৈ নামি পেলাই ডাইৰেক্ট বজাৰলৈ সোমাম তো গাইজ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু গাইজ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি এটা শ্বেয়াৰ কৰি দিব গাইজ আহি টেম্পুৰ পৰা নামিলোঁ তো নামি পেলাই এতিয়া ৰাস্তাৰ ছাইডত ৰখি আছোঁ তো গাইজ মোৰ মুখখন ফেচখন দেখা পাই আপোনালোকে নিশ্চয় গমেই পাইছে বহুত গৰম আজি বহুত গৰম উঠিছে তো মোৰ মুখখন বহুত
একদম ঘামি গৈছে তো কি ক'ম আৰু তো গাইজ বহুত ধুনীয়া মানে আপোনালোকক দেখাব নোৱাৰিলোঁ বহুত মানুহ বহুত ভিৰ বহুত গৰমৰ মাজত মানে বজাৰত সোমাইছিলোঁ তো বহুত ভিৰৰ কাৰণে ভিডিঅ' বনোৱা নহ'ল তো গাইজ এইকেইদিন মই তিনিচুকীয়াতে থাকিম তো আপোনালোকক ভালদৰে এদিন টাউনখন দেখাম তো গাইজ এতিয়া মই ৰাস্তা পাৰ হৈ যাই আছোঁ টেম্পুত উঠাৰ কাৰণে এতিয়া বহুত দেৰিও হৈ গ'ল তো এতিয়া ৰুমলৈ যাব লাগে আৰু মোটামুটি ইয়াৰ পৰা 20 কিলোমিটাৰ দূৰত আৰু আমি য'ত থাকোঁ মোটামুটি আপোনাৰ তিনিচুকীয়া টাউনৰ পৰা 20 কিলোমিটাৰ দূৰত তো গাইজ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি এটা কমেণ্ট কৰক আৰু গাইজ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰক